বিজেপিৰ অক্সিজেন লৈহে প্ৰমোদ বড়ো জীয়াই আছিলে, বাচি আছিলে। চৰকাৰখন বিজেপিৰ অক্সিজেন লৈহে বনাইছে। গতিকে বিজেপি যদি অকলে খেলে আৰু ক'ত আছে আৰু প্ৰমোদ বড়ো? প্ৰমোদ বড়োৰ ভৱিষ্যত কি হ'ব এইবাৰ? প্ৰমোদ বড়োৰ ভৱিষ্যত ইয়াৰ পৰাই নাই। প্ৰমোদ বড়ো এই ছেপ্টেম্বৰৰ পৰা তেখেতে BTCৰ চিফ হিচাপে বা UPPL দল হিচাপে তেখেতে এই মানে BTCৰ পৰা আৰু বিদায় ল'ব। কাৰণ তেখেতক এতিয়া BTCবাসীয়ে ৰাইজে নিবিচাৰে। বহুতো মানে আশা কৰি, বহুতো তেখেতসকলৰ মিছা কথাত মানে বিচলিত হৈ বা প্ৰতীয়মান যায় ভোট দিছিলে ৰাইজে। এতিয়া চব কথাখিনি বুজি পালে। আৰু প্ৰমোদ বড়ো এজন অধ্যক্ষ। দিহিৰা BTC সমষ্টিৰ আমাৰ BPF দলৰ, আমাৰ ইউথ, ওমেন আৰু BSUৰ আমাৰ যৌথ কৰ্মী সভা, আৰু এই কৰ্মী সভাত আমাৰ কৰ্মীসকলৰ লগতে যথেষ্ট পাব্লিক ইয়াতে উপস্থিত হৈছে। BPF দলক ভাল পায়। আৰু আজি আমি সঁচাকৈ আনন্দিত হৈছোঁ। এই অঞ্চলত বা দিহিৰা সমষ্টি হিচাপে আমি সকলো জাতি জনগোষ্ঠীৰ সকলো স্তৰৰ মানুহৰ পৰা আমি বিপুল জনসমৰ্থন পাবলৈ সক্ষম হৈছোঁ। আৰু যিটো আগন্তুক BTC নিৰ্বাচন হ'বলৈ গৈ আছে, তাতে আমি একক সংখ্যাগৰিষ্ঠতা লৈ 25টাতকৈ বেছি আসন লৈ আমি BTC চৰকাৰ বনাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত কিমান যোগদান কৰিব আজি আপোনালোকৰ? আজি প্ৰায় 300তকৈ অধিক বিভিন্ন দলৰ আমাৰ ব্যক্তিসকলে আজি আমাৰ BPF দলত জইন হ'ব আৰু তেখেতসকলক আমি আদৰণি জনাইছোঁ। প্ৰাৰ্থীৰ নাম এতিয়ালৈকে ঘোষণা হোৱা নাই। এইটো এপ্লিকেশ্যনবিলাক লোৱা হৈছে আৰু ঘোষণাটো হয়তো আমাৰ ডিচিশ্যন ল'ব। আমাৰ PMB আছে, স্ক্ৰিনিং কমিটি আছে, CWC আছে, হাইকমান আছে। 40টাতে খেলা হ'ব। যিটো পৰ্বতজোৰা যি এটা ভূমিকেন্দ্ৰিক সংঘাত হৈ আছে, এই সংঘাতৰ আগামীক মাতি দিয়া কৰি পেলাই এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ স্থিতি কেনেকুৱা? আমাৰ স্থিতি এইটোৱে যে আমাৰ স্থিতি বুলি বিশেষ মই ক'বলৈ নাযাওঁ যে তাতে মাটি কাক দিব বিচাৰিছে, কি কাৰণত দিব বিচাৰিছে, সেইটোতো পাব্লিকে স্পষ্ট নহয় কাৰণে তেনেকুৱা ধৰণৰ হয়তো আন্দোলনবিলাক হৈ আছে। আৰু সেইটোতো মানুহৰ অধীনত থকা মাটিটো পাব্লিকে আপত্তি কৰিব। সেইটো আৰু যিহেতু পাব্লিকৰ হাতত থকা সেইটো মাটি, এনাই পৰি থকা মাটিটো নহয়, সেইটো কাৰোবাৰ নামত তেনেকুৱা ধৰণৰ মানুহৰ নামত থকা মাটি বুলি আমি গম পাওঁ। ম্যাদী মাটিও আছে বা দখলত থকা মাটিও আছে। নাই, BPFে তেনেকুৱা ধৰণৰ একো কৰা নাই। এইটো পাব্লিকে কৰি আছে। BPF হিচাপে আমিতো একো কোৱা নাই এতিয়ালৈকে। বিজেপিৰ লগত আপোনালোকৰ ভিতৰতে কিবা আলোচনা চলিছে? কিছুদিন ধৰি আপোনাৰ চৰ্চাৰ বিষয় আছে। জয়ন্ত মল্ল বৰুৱা আৰু সাগৰ মল্লৰ লগত একেলগে চাহ খোৱাৰ কথা কৈছে। চাহ খাব পাৰে ক'ৰবাত। আগৰ আমাৰ পুৰণা যিটো আগৰ দিনতে চিনাকি, চাহ খাব পাৰে। কিন্তু দলীয় ক্ষেত্ৰত এতিয়াও তেনেকুৱা ধৰণৰ আলোচনা হোৱা নাই। চাহ খালিতো অলপ কথা পতা হ'ব ভাই, চাহ হয় না নহয়? বুজাবুজি আছে নাই, তেনেকুৱা ধৰণৰ একো বুজাবুজি আছে বুলি ক'ব নোৱাৰি এতিয়ালৈকে। কিন্তু চিফ মিনিষ্টাৰে এতিয়াও BPFক এৰি দিয়া নাই। আল্টিমেটলি দুইটা দলকে ৰাখি আছে। নাই, এইটোতো তেখেতৰ কথা। এইটো মিনিষ্টাৰৰ কথা। গ্ৰীণ ছিগনেল দিছে নেকি সেইদিনা? সেইটো মই বিশেষ মানে তেনেকুৱা গ্ৰীণ ছিগনেল বুলি মই নকওঁ। BJPটো আগতে আমি এলায়েন্সত আছিলোঁ, মাজতে আমি নাই। আৰু বৰ্তমান UPPL সকলৰ লগত তেখেতসকলৰ এলায়েন্স চলি আছে। তাতে কোকৰাঝাৰত হয়তো আহিছিলে, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক হয়তো দেখা দেখি হ'ল। তাতে চাহ একাপ খালেইতো কি ডাঙৰ কথা হ'ল। প্ৰমোদৰ ভৱিষ্যত কি হ'ব এইবাৰ? প্ৰমোদ বড়োৰ ভৱিষ্যত ইয়াৰ পৰাই নাই। প্ৰমোদ বড়ো এই ছেপ্টেম্বৰৰ পৰা তেখেতে BTCৰ চিফ হিচাপে বা UPPL দল হিচাপে তেখেতে এই মানে BTCৰ পৰা আৰু বিদায় ল'ব। কাৰণ তেখেতক এতিয়া BTCবাসীয়ে ৰাইজে নিবিচাৰে। বহুতো মানে আশা কৰি, বহুতো তেখেতসকলৰ মিছা কথাত মানে বিচলিত হৈ বা প্ৰতীয়মান যায় ভোট দিছিলে ৰাইজে। এতিয়া চব কথাখিনি বুজি পালে। আৰু প্ৰমোদ বড়ো এজন অধ্যক্ষ। মানে তেখেতৰ যিখিনি BTC চলোৱাৰ কাৰণে যিখিনি স্কিল লাগে, যিখিনি নলেজ লাগে, সেই নলেজখিনিয়ে নাই। যাৰ বাবে আজি BTCত যিমানখিনি উন্নয়ন হ'ব লাগে সেইটো হোৱা নাই। কেন্দ্ৰৰ পৰা পুঁজি
যেনেকৈ তেখেতে চুক্তি অনুযায়ী পাবলগীয়া 1500 কোটি টকা 3 বছৰত আজি 5 বছৰ উকলি গ'ল তেখেতে এটকাও আনিব পৰা নাই। এইটো এটা আমাৰ BTC-বাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু ইয়াৰ কাৰণে আমাৰ BTC অঞ্চল যথেষ্ট পিছ পৰি ৰৈ গ'ল। আচ্ছা মুছলপুৰ সমষ্টি এইটো পাব্লিকবিলাকে কৈ আছে যে আমিও পাব্লিকৰ প্ৰতিনিধি, পাব্লিকৰ লগতে আমি থাকোঁতো। পাব্লিকবিলাকে সকলো কয় আমিতো MCLA হিচাপে EM হিচাপে আমি যাবলগীয়া হয়, কিন্তু তেখেতে 500, 1000 কেতিয়াবা পইচা দিয়ে, কিন্তু ভাগৱত মুছলমান হ'লে কোৰাণত আৰু হিন্দু হ'লে ভাগৱত গীতাত লাৰিব দিয়ে বুলি আমি শুনিছোঁ। ৰাকেশ ব্ৰহ্মই আৰু ব্ৰহ্ম যদি হয় কিবা ব্ৰহ্ম ধৰ্মৰ কিবা পুথি আছে তাই পুথিত লাৰিব দিয়ে বোলে। সেইটোতো ভাল কথা নহয়। তেখেতে ক'ত অধিকাৰ পালে যে কোৰাণখন তেখেতে নিজৰ ঘৰত ৰাখিব পৰা ক'ত অধিকাৰ পালে? তেখেতে গাহৰি খোৱা এজন ব্যক্তি, কোৰাণটো ঘৰত ৰাখিব নাপায়, হাতে দিব নাপায় মোৰ মতে এই পবিত্ৰ গ্ৰন্থখনক। ভাগৱত গীতা কেনেকৈ তেখেতে নিজৰ ঘৰত ৰাখিব পাৰে? মন্দিৰত থকা বস্তু এইটো। সেইটো অন্যায় হৈছে তেখেতৰ, ধৰ্মবিৰোধী কাম কৰিছে তেখেতে আৰু ইয়াৰ পৰিণাম তেখেতে ভুগিব BTC নিৰ্বাচনত। UPPL 0, 3খন পাব পাৰে, 3খনমান পাব পাৰে আৰু 3খনমান মেক্সিমাম আৰু মেক্সিমাম আৰু নাপাব পাৰে, নীল যাব পাৰে। এইটো অকলশৰীয়া খেলিব বিজেপিৰ গাদী, নিশ্চয় অকলশৰীয়া কি খেলিব কৈ আছে। বিজেপিটো নিজে কৈ আছে নিজৰ ষ্টেণ্ডটো। আগতে কৈছিলে কেইখনমান ছিলেক্টেড আমি মানে আসনত খেলিম, এতিয়া কৈছে কি 40খনতে খেলিব। তো খেলিবই। এতিয়া বিজেপিৰ অক্সিজেন লৈহে প্ৰমোদ বড়ো জীয়াই আছিলে, বাচি আছিলে। চৰকাৰখন বিজেপিৰ অক্সিজেন লৈহে বনাইছে। গতিকে বিজেপি যদি অকলে খেলে আৰু ক'ত আছে আৰু প্ৰমোদ বড়ো? BPF আগৰ পৰাই আমি ষ্ট্ৰং। ইয়াতে আমি যোৱা নিৰ্বাচনতো 40টাত আমি 17খন পাইছিলোঁ, 4খনহে লাগিছিল আমাক। কিন্তু আমাক সুযোগ দিলে 4খনটো আহি গ'ল হয়, কোনোবা নহয় কোনোবা আমাক সমৰ্থন কৰিলে হয়। আৰু এইবাৰ আমাৰ এই শক্তিটো বেছিহে বৃদ্ধি হৈছে, সংখ্যাগৰিষ্ঠতা আমি পাম।